নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই, সকলোৰে ভাল আৰু মোৰো ভালেই আৰু সকলো চাগে ভালে আছে। বাকী আজি দেখিছে ভিডিঅ'টো দোকানৰ পৰা আৰম্ভ কৰিছোঁ। আজি সোনকালেই ওলাই অহা হ'ল আৰু এতিয়া আপোনালোকক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে একদম মানে সকলো সাৱধানে থাকোঁ। মানুহৰ মানে এতিয়া খুব জ্বৰ হৈছে, সেইবাবে সকলো মানে সাৱধানে থাকিব আৰু যদি ঘৰৰ এজনৰো জ্বৰ হৈছে নহয় তেতিয়াহ'লে একদম মানে আঁতৰিয়ে থাকক পৰাপক্ষত, কাৰণ এইটো খুব বিয়পিছে, এইটো ভাইৰেল ফিভাৰ হয়। আৰু বাকী ভিডিঅ'টো মোৰ চাই থাকিব শেষলৈকে আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছবিলাকৰ লগত আৰু ছাবস্ক্ৰাইব কৰিব। বাকী আহক ভিডিঅ'টো চাই থাকক তেতিয়াহ'লে। আৰু এতিয়া ওলাইছোঁ বাৰ ঘৰলৈ, বলক গৈ দেখাই আছোঁ। আৰু গাইছ বাৰ ঘৰলৈ মই আৰু ভাইটি আহিছোঁ। ভণ্টি আছে মানে তাত, তাইক আনিব যাওঁ। মুখখন ঢাকিছে, সি মানে বেয়া পায় ভিডিঅ' তোলাবলৈ, বেয়া গালি দিছে মোক। হাই গাইছ, আৰু ফাইনেলি চাওক আমি বাৰ ঘৰ পাই গ'লো। এইজনী দেখিছে যে মোৰ কিউটি ভাগিনজনী, তাইক ইমান মৰম লাগে নহয়। তাইৰ কাৰণেই মই আজিকালি বাৰে বাৰে আহোঁ বাৰ ঘৰলৈ। এইজনী অঁ দেহি, সেইজনী বা, তাই কাম কৰি আছিলে আৰু ভণ্টি আৰু ভাইটি আৰু এজনী দেহাই খেলি আছে। তাই মোবাইলটোত মানে নিজকে দেখি পেলাই চাইছে বুলিব, মই দেখোন ওলাই আছো। তাৰপিছত চাই আছে আৰু এনেকে। কোন ওলাইছে, কোন ওলাইছে এজনী চাইছোচোন। আৰু গাইজ এতিয়া মানে আমি ওলালোঁ বাৰ ঘৰৰ পৰা, ভণ্টিক আনিব গৈছিলোঁ, তো ভণ্টিক আনিলোঁ আৰু এতিয়া আমি অকণমান টাউনলৈ ওলাই আহিছোঁ। যেতিয়া অকণমান বোলো টাউনৰ পৰাই ফুৰি আহোঁগৈ। ব'লক তেতিয়াহ'লে আপোনালোকো ভিডিঅ'টো চাই থাকিব। আৰু গাইজ এতিয়া আমি আহিলোঁ বিশাল, মানে সৰু সুৰা কিবা কিবি ল'ব আছিলে ভাইটি ভাগৰ, তো মই আহিলোঁ লগত, ভণ্টিও আহিলে আৰু আমি কিবা কিবি লৈ ল'লোঁ আৰু এনেকৈ আৰু কিবা কিবি লৈ। আৰু এতিয়া আমি গাইজ উভতিছোঁ ঘৰ, মই ভাইটি আৰু ভণ্টি, আমি তিনিটা এতিয়া ঘৰলৈ আহি আছোঁ। ঠিক আছে তেতিয়া ঘৰ পেলাই লগ পাইছোঁ, ভিডিঅ'টো চাই থাকিব শেষলৈকে। গাইজ এতিয়া মানে আহি পালোঁ দোকান আৰু এতিয়া বহি আছোঁ। মানে গৈছে মানে শ্লাইন দিবলৈ গৈছে আৰু আহি পোৱালৈকে বহি আছোঁ আৰু তাৰপিছত একেলগে ঘৰলৈ যাম। আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ বুলি ভাবিছোঁ। আজি বহুত ভাগৰ লাগিছে, যিহেতু দোকানৰ পৰা গোলাঘাট আকৌ সেয়া, এতিয়া আকৌ ঘৰ যাওঁ, আকৌ দোকান, আকৌ এতিয়া ঘৰ, বিৰাট ভাগৰ লাগিছে গাইজ। আৰু মানুহবিলাকৰ এতিয়া খুব বেমাৰ আজাৰ হৈছে, চ' আপোনালোক সকলো সাৱধানে থাকিব। এতিয়া চবৰে বেমাৰ হৈছে, একদম সাৱধানে থাকক, খুব পানী খাওক, যিমান পাৰে সিমান পানী খাওক আৰু বেমাৰক আঁতৰাওক। বাকী সকলো ভালে থাকক আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।